ভিডিওটো চোৱাৰ পিছত আপোনালোকে অৰিজিনেল নটিফিকেশ্যনখন ডেছক্ৰিপশ্যন বক্সৰ পৰা চাই ল'ব। চাকৰি অনলাইন চেনেলটো যদি আপোনালোকে প্ৰথম চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো প্ৰেছ কৰি দিব। যদিও ভিডিওটো ভাল লাগে লাইক এটা নিশ্চয় কৰিব আৰু ভিডিওটো বন্ধু বান্ধৱীৰ লগত হোৱাটছএপ বা ফেচবুকত আপুনি শ্বেয়াৰো কৰি দিব যাতে তেওঁলোকে অসম চৰকাৰৰ মাধ্যমিক শিক্ষা পৰিষদৰ তৰফৰ পৰা প্ৰায় 500টা টেট শিক্ষকৰ নিযুক্তিৰ নটিফিকেশ্যন আহিছে। চ' আপোনালোকে পলম নকৰিব, এপ্লাই কৰিব। 27 তাৰিখ লাষ্ট ডেট। তাৰ বাবে কোৱালিফিকেশ্যন কি লাগিব? BA BSc নহ'লে BCom 50% মাৰ্ক পাব লাগিব, মাৰ্ক পোৱা হ'ব লাগিব। লগতে BEd BT ডিগ্ৰীধাৰী হ'ব লাগিব আৰু টেট কোৱালিফাই হ'ব লাগিব। যিমানবোৰ পোষ্ট ওলাইছে বৰপেটা ডিষ্ট্ৰিক্টৰ স্কুলৰ বাবে প্ৰায় 146খন স্কুলৰ বাবে 500টা টেট শিক্ষকৰ প্ৰয়োজন। হিন্দী, সংস্কৃত আৰু আৰবী ভাষাৰ শিক্ষকৰ প্ৰয়োজন। চ' আপোনালোকে যদি হিন্দী, সংস্কৃতি, আৰবী ভাষাৰ টেট পাছ কৰিছে তেনেহ'লে আপোনালোকে এপ্লাই কৰিব। আব্বাছ আলী চৌধুৰী মাদ্ৰাছা হাইস্কুল, আদৰ্শ বিদ্যাপীঠ হাউলি, BR মিলন হাইস্কুল, BK হাইস্কুল, তেনেকুৱাকৈ প্ৰায় 146খন স্কুলৰ প্ৰায় 500 টেট শিক্ষকৰ বাবে আবেদন পত্ৰ দাখিল কৰিব দিছে 27 তাৰিখৰ আগতে। আপোনালোকে পলম নকৰিব। 27 তাৰিখৰ আগতে আপোনালোকে ডকুমেণ্টসমূহ সেল্ফ এটাচ কৰি আপোনালোকে সেন্ড কৰিব লাগিব প্ৰিন্সিপাল অৰ ছুপাৰিনটেণ্ডেণ্ট অফ দি স্কুল বৰপেটা। এইটো এড্ৰেছত আপোনালোকে সেন্ড কৰি দিব। লগতে এই ভিডিঅ'টোৰ নটিফিকেশ্যনটো আপোনালোকে ডেছক্ৰিপশ্যনত পাই যাব। তাৰ পৰা চাই ল'ব কিমানবোৰ স্কুল আছে বা কেইখন স্কুল আছে, আপোনাৰ এৰিয়াত সেই স্কুলখন আছেনে নাই। এই নটিফিকেশ্যনটোৰ ডিটেইলছ আপোনালোকে 20 আগষ্টৰ আছাম ট্ৰিবিউন পেপাৰখনত পাই যাব। ধন্যবাদ। ভিডিঅ'টো অলপ শ্বেয়াৰ কৰি দিব।